আজি আমি 14 নম্বৰ চিৰাং 13 নম্বৰ চিৰাং আৰু খাজলগাঁও এই তিনিটা সমষ্টি একেলগে আমি ক্যান্ডিডেট হিচাপে বিপিএফ দলৰ পৰা আমি নমিনেশ্যন দিছো নমিনেশ্যনটো খুব সাকসেসফুল হ'ল আমাৰ কোনো এনেকুৱা কিবা অবজেকশন কৰিব লগা বা কোনোবা অবজেকশন দি পেলাই কিবা ৰিজেক্ট কৰিব লগা একো ডকুমেন্ট থাকা নাই যিখিনি ডকুমেন্ট দিব লাগে আমি দিছো সাকসেস মানে অ্যাকসেপ্টেড কিছু একটা দুটা কারেকশন আছে এটা কৰি দিছো আমি বাস মোটতে নমিনেশনটো আমাৰ পজিটিভলি তিনিজনৰো ভাল হৈছে কিছু একটা দুটা অলপ কারেকশন আছে বুলি কৈছে ওহাকালি এটো ঠিক কৰি দিছো কেইজন পাব স্যার না আমাৰটো বিপিএফ হিচাপে এটা এই চিৰাং হিচাপে 4টা আছে 4টা ভিতৰত একটা নিসীমা সমষ্টিটো বিজনেট দিছে নমিনেশনটো তো চিৰাং জিলাত 7টা সমষ্টি আছে টোটাল বিজনেট আৰু খাজলগাঁও মিলাই 7টা ভিতৰত আমি 7টাই পাম নাই তাৰমানে অলপ কম যদি কয় তেতিয়াহলে মনোবলটো ভাঙি যায় তো আমি 7টাৰ আমি এইটো এই যে খাম্পা আৰু চন্দন আজি ইমান লাখ লাখ হাজাৰ হাজাৰ মানুহ আছে তো খাম্পা আৰু চন্দনে আনিছে নেকি মইতো নাজানো ইউজি মই কৈছে যে চিৰাং জিলাত খাম্পা আৰু চন্দন মানে বিপিএফ আছিলে তেওঁলোকে বিপিএফ এতিয়া তেওঁলোকে ইপিএফলৈ গুচি গ'ল মানে চিৰাঙত বিপিএফৰ অস্তিত্ব নাই আজি আন্ডাৰগ্ৰাউণ্ড নে কি কৈছে কোৱা নাই মই বুজি নাপায় মততে আমাৰ যিখিনি পাব্লিক খাম্পা আৰু চন্দন যোৱা পিছত এনেকৈ ভাল লাগিল এই বিটিসি বাকি ৰাইজে বা চিৰাং বাকি ৰাইজে সবে ওলাই আহিছে এই দুজনে ডমিনেট কৰি পেলাই ৰাখিছিল এই আন্ডাৰগ্ৰাউণ্ড বুজি নাপায় এইটো তোমাৰ মানুহ হয় এই চিৰাঙৰ কথাটো কি জানিব মই আপোনাক ৰোমান্টিক হিৰো বুলি আখ্যা দিছে মই কৈছে আন্ডাৰগ্ৰাউণ্ড কি উজি আন্ডাৰগ্ৰাউণ্ড বুলি কোনা আন্ডাৰগ্ৰাউণ্ডে বুজি নাপায় চিৰাঙত যে এই চন্দন আৰু খাম্পায়ে বিপিএফ দল এৰি পেলাই ইউপিপিএলত যোৱাৰ পিছত সব ৰাইজে উদ্ধাৰ হোৱা নিচিনা হৈছে মততে ইহঁতে ডমিনেট কৰি পেলাই ৰাখিছিল অত্যাচাৰ কৰি পেলাই ৰাখিছিল খাম্পা বৰগাৰী আপোনাৰ এগেইনষ্টত দেৱৰগাঁও সমষ্টিত প্ৰাৰ্থিত্ব দিছে ইউপিপিএলৰ পৰা 14 নং চিৰাং দিব লাগে এটা নাম নিয়ম আছে এই হিচাপত দিছে নামত দিব লাগে এই হিচাপত দিছে কিন্তু জিকিবৰ কাৰণে নহয় হাৰিবৰ কাৰণেহে দিছে আৰু মোৰ প্ৰয়োজনীয় দৰকাৰ নাই বিপিএফ দলৰ প্ৰয়োজনীয় দৰকাৰ নাই খাম্পা আৰু চন্দনক ইউপিপিএলে হাৰাব বিপিএফ দলৰ প্ৰয়োজনীয় নাই বিপিএফটো নিজাবগীয়া আছে বিপিএফে খাম্পা আৰু চন্দনক হাৰাব লাগে বুলি কামেই নকৰো আমি জিকি আছো কিন্তু হাৰাবৰ কাৰণে বেয়াকৈ অত্যাচাৰ ভাৱে হাৰাবৰ কাৰণে ইউপিপিএলে ভিতৰে লাগি আছে খাম্পা আৰু চন্দন এনেকুৱা হাৰিব গুহাৰা নিচিনা হাৰিব আপুনি কৈছে যে বিপিএফ 1 নম্বৰ আছে 2 নম্বৰত বিজেপি 3 নম্বৰ ইউপিপিএল কিন্তু 3 নম্বৰত ইউপিপিএলো নাই এটা লাষ্ট 3 নম্বৰত কংগ্ৰেছ আছে এতিয়া 1 নম্বৰত বিপিএফ 2 নম্বৰত বিজেপি 3 নম্বৰত কংগ্ৰেছ আছে এই কিবাটো ইউপিপিএলটো লাষ্ট কিন্তু আপোনাক হিজুবে মই কৈছে আপুনি তলৰ পৰা 1 নম্বৰ বুলি আছে এইটোতো আন্ডাৰগ্ৰাউণ্ডৰ ভাষা এইটো আন্ডাৰগ্ৰাউণ্ড ভাষা সামগ্ৰিকভাৱে কিমান পাব এখন আপুনি সামগ্ৰিকভাৱে আমি বেছি ক'লে অলপ কিবা হয় সেইকাৰণে 20+ অলপ কমাই দিব লাগে তেতিয়াহে মানুহবিলাক বেছি কাম কৰিব লাগে 20+